2026 বৰ্ষৰ এইচএছৰ স্কুটি সন্দৰ্ভত এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ যে এইবাৰ এইচএছ উত্তীৰ্ণ কোনে কোনে লাভ কৰিব স্কুটি আৰু ছাত্ৰসকলকে আচলতে কিমান মাৰ্কছৰ পৰা আৰু ছাত্ৰীসকলকে কিমান মাৰ্কছৰ পৰা অসম চৰকাৰে স্কুটি বিতৰণ কৰিব লগতে এইবাৰ কেতিয়া স্কুটি প্ৰদান কৰিব অসম চৰকাৰে এই বিষয়সমূহৰ ওপৰত কথা পাতিম তো ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব যাতে এনেধৰণৰ জৰুৰী আৰু সঠিক ইনফৰমেশ্যন সদায় লাভ কৰিব পাৰে প্ৰথমতে আপোনালোকক এইচএছৰ স্কুটিৰ কাট অফ মাৰ্কছটো জনাব বিচাৰোঁ যে ছাত্ৰসকলৰ বাবে কিমান মাৰ্কছৰ পৰা আৰু ছাত্ৰীসকলকে কিমান মাৰ্কছৰ পৰা স্কুটি প্ৰদান কৰিব আপোনালোকৰ হয়তো বহুতে জানে যে যোৱা বছৰৰ পৰা এইচএছৰ স্কুটিৰ যেটো কাট অফ মাৰ্কছ এইটো সলনি কৰা হৈছে আগতে ছাত্ৰীসকলৰ বাবে পৃথকে মাৰ্ক আছিল ছাত্ৰসকলৰ পৃথক মাৰ্ক আছিল কিন্তু এতিয়া এই নিয়মটো সলনি কৰা হৈছে ছাত্ৰ আৰু ছাত্ৰী উভয়কে একেই পাৰ্চেণ্টৰ পৰা স্কুটি প্ৰদান কৰা হৈছিল যোৱা বছৰ তো এইবাৰো ছাত্ৰ আৰু ছাত্ৰী উভয়ে একেই পাৰ্চেণ্টৰ পৰা স্কুটি লাভ কৰিব আৰু এই কাট অফ মাৰ্কছ যেটো এইটো হৈছে কমেও 80% অৰ্থাৎ যিসকল ছাত্ৰ আৰু ছাত্ৰীয়ে এইবাৰ এইচএছৰ পৰীক্ষাত 80% বা ততোধিক নম্বৰ পাবলৈ সক্ষম হৈছে সেইসকল ছাত্ৰ আৰু ছাত্ৰীসকলকে অকল অসম চৰকাৰে এইবাৰ ডক্টৰ বাণীকান্ত কাকতি বঁটাৰ অধীনত এইচএছৰ স্কুটি প্ৰদান কৰিব তো এই বিষয়টো আপোনালোকে বুজিব পাৰিছে যে 80% বা ততোধিক নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকলে অকল স্কুটিৰ বাবে যোগ্য হ'ব এতিয়া প্ৰশ্ন হৈছে এই স্কুটি ছাত্ৰ ছাত্ৰীসকলে কেতিয়াৰ পৰা লাভ কৰিব জেনেৰেলি অসম চৰকাৰে এইচএছৰ স্কুটি নৱেম্বৰ বা ডিচেম্বৰ মাহতে প্ৰদান কৰি থাকে সেই অনুসৰি এইবাৰো 2026 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলকে অসম চৰকাৰে এইচএছৰ স্কুটি নৱেম্বৰ নহ'লে ডিচেম্বৰ মাহৰ পৰা বিতৰণ আৰম্ভ কৰিব তো আপোনালোকে এই খবৰটো সকলোলৈ শ্বেয়াৰ কৰি দিব যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে এই বিষয়ে জানিব পাৰে থেংক ইউ থেংকছ ফৰ ৱাচিং